আৰু একদম পুৰা বিয়নিমাল মাৰি আছে দুইটাই বহি লৈ আইতাৰ লগত এখন কটাৰী এই ডাবৰ কটাৰী নে এইখন ডাবৰ বুলি কোৱা যায় ধুনীয়া কটাৰী আমাৰো এখন আছিলে এনেকৈ সোমাই থৈ দিব পাৰি এইয়া পকা পাণ তামোল আৰু ইফালে চূণ চাজা লৈ লৈছে আইতাই আৰু আমাৰ এওঁ মাৰি দিব আজি তামোলৰ লগত অলপ চাজাও মাৰি দিয়ে একো নহয় আৰু পুনু একদম পুৰা হাঁহি আছে না পুনু আৰু ককাই মোৰ কাৰণে এটা বস্তু লৈ আহি আছে অ' কা লৈ আহ ককা বোলা মাথা বেয়া হৈ গৈছে এতিয়া বেয়া হয় কি বস্তু বেয়া হৈছে আপোনালোক দেখাই আছে এই ককাই লৈ আহিছে লৈ আহ ফিলিপছৰ ৰেডিঅ' মানে এই ফিলিপছৰ ৰেডিঅ'টো বহুত পুৰণা ৰেডিঅ' এইটো কেইটা বেনৰ আৰু মিডিয়ামটোত ধৰ কিবা কিবি পায় আৰু মানে শ্বৰ্টত যেতিয়া লগাই দিওঁ ইছ বাপ মিলাব নোৱাৰো গান এই ফিলিপছৰ ৰেডিঅ'টো টাৰ্ণিং মিলাই থাকোঁ শ্বৰ্টত যেতিয়া লগাম ককা কি বুলি কয় কি বকে মানে শ্বৰ্টেহে জানো এই নামে সেইকাৰণে শ্বৰ্ট বেণ্ড বেটাৰী আছে নাই আমি এতিয়া চাম এইটো কি হৈছে ভাল হয়নে নহয় সেইবিলাক আগতে আকৌ হেৰি কৰিছিলোঁ আকৌ এই স্পীকাৰটো উলিয়াই পেলাই কলহৰ মানে মুখত দি আকৌ চাউণ্ড বাঢ়াইছিলোঁ উৎকামি কৰোঁতে ৰেডিঅ'গিলা বেয়া হৈ গৈছিল ধৰ মানে যেতিয়া চিত্ৰগীত দেই 7টা চিত্ৰগীতত ধৰ 20 মিনিট যায় 9টা আমি স্কুলত যেতিয়া যাওঁ তেতিয়া তাৰমানে ধৰ 7টা শুনি পেলাই আমি যাব পাৰোঁ তেতিয়া গম পাওঁ যে টাইম হৈছে আমাৰ হয়নে নহয় ককাহঁততো শুনিছিলে ককাহঁতৰ দিনততো এইটো চিষ্টেম নাছিল কিজানি ৰেডিঅ' বাহাদুৰ ৰেডিঅ'টো সেই মেকানিকটো বেয়া কৰিলে চলিয়ে ঘালি পেলাই হ'ব বেটাৰীকেইটা লৈ বেটাৰী লগাম এতিয়া আমি এটা 3 বেটাৰীৰ ৰেডিঅ' ৰেডিঅ' দে আপুনি ৰাখছে আজি মৰমত ককা মাত দিছি বহুত কষ্ট মাত অলপমান বেটাৰী চাৰ্জ নাই তাৰমানে এইটো ৰেডিঅ' এনেকুৱা এই ইনকে দিয়াটোৱে এই এণ্টেনা নাই না এইটো ইনকে দিব লাগিব মাত ওলাই গেল ৰেডিঅ'ৰ মাত ওলাইছে নাই পাইছোঁ নাই মই পাইছোঁ না আজি কিমান বছৰ পঢ়ি আছিল ৰেডিঅ'টো 1 বছৰ মোৰ মনটো বিৰাট ভাল লাগছে গান বাজিছিতো এতিয়া অলপমান বুজিছিল তো গান বাজি বতাহ বৰষুণ দেই যেতিয়া খাল জিল কৰে ৰেডিঅ'টো খাল জিল কৰিছিল মানে সেইখিনি মাৰিলে ৰেডিঅ'টো মানে এইবিলাক বস্তু চুম্বৰ কাৰণে মানে বেলেগ লাগে আৰু তেতিয়া আমি আকৌ কওঁৱেই মায়ে বাবাই কয় এই ৰেডিঅ'টো বন্ধ কৰচোন মানে এটা কথা হৈছে বেটাৰীটো একদম ল' নতুন বেটাৰী হ'লে বৰ ধুনীয়া হ'ব আৰু যিডাল টাৰ্ণিং মিলোৱা এই মালডাল দুৰ্বল হৈছে এইডাল মানে সলাব লাগে নেকি এতিয়া পায়নে নাপায় এইগিলা বস্তু এতিয়া গান এটা দিদি ভাল আছিল বৰ ধুনীয়া জুবিনদাৰ গান এটা শুনি যাওঁ বোলো ৰেডিঅ'টো ভাল লাগিল হয় গুৱাহাটীত দিছোঁ গুৱাহাটী অলপ দেৰিকৈ শুনি হৈ গ'ল মনটো শান্তি আজি বা ককাৰ কেনেকৈ মনত পৰিল ৰেডিঅ'টোৰ কথা তাৰমানে ৰেডিঅ'টো ভাল হ'ব লাগে ককাৰ কথাই ৰেডিঅ'ৰ কথাটো ওলাই গ'ল যিহেতু আজি ইমান দিনে পৰি থকা ৰেডিঅ' এটা হিন্দীত ক'ব আপোনালোকে ৰেডিঅ' শুনা বাদ দিছা নেকি ৰেডিঅ' শুনি মন মগজু শান্ত হৈ থাকোঁ বেছি মোবাইল চলোৱাটো অলপমান এনেকুৱা ব্যস্ত হ'লে বেছি ভাল লাগে ফোন কৰিম ৰেডিঅ' বাজি আছে নাই হ'বনে ককাৰ এতিয়া কেনেকুৱা লাগিল ৰেডিঅ'টো যে ভাল কৰি দিলা ভাল লাগে ককা হওক খুচি